হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাঞ্জল তামুলী মিউজিকেল। আজি মই আহিছোঁ গোগামুখৰ এখন প্ৰাইভেট চেম্বাৰত, যিখন চেম্বাৰৰ প্ৰতিষ্ঠাপক তথা ডক্টৰ দিব্যেশ্বৰ দাস দাদা। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ। তেখেতৰ আৰু ইতিমধ্যে আৰু এখন প্ৰাইভেট মেডিকেল কলেজ আছে, সেইখন হৈছে ধেমাজি জিলাৰ বৰদলনিৰ নদী ভেবেলীৰ ৰঙাজানত। সেইখন মেডিকেল কলেজত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ৰোগীসমূহ আহি চিকিৎসা তেখেতে কৰি নতুন জীৱন পাইছে, সুস্থ পাইছে। নেক্সট ভিডিঅ'ত সেই ধেমাজি জিলা বৰদলনিৰ ৰঙাজানৰ সেই মেডিকেল কলেজখনৰ ভিডিঅ' পাব। এতিয়া বৰ্তমান আজি এইটো ভিডিঅ' আপলোড হ'ব। দাদা, এইখন চেম্বাৰত আপোনাৰ কেনেধৰণৰ চিকিৎসা হয়, কি মেডিচাইন পাতি পায়, আপুনি জনাই দিয়ক অসমৰ ৰাইজক। ইয়াতে সকলো ধৰণৰ ৰোগৰ ট্ৰিটমেণ্ট হয়। ইয়াত মেডিচিন হোমিঅ'পেথিক আৰু বায়'কেমিক মেডিচিনৰ ট্ৰিটমেণ্ট হয়। আৰু এই ট্ৰিটমেণ্টৰ দ্বাৰাই হাজাৰ ৰোগী ইয়াতে ট্ৰিটমেণ্ট হৈছে আৰু তেওঁলোকৰ মানে কষ্টকৰ জীৱন চাৰি নতুন জীৱন পোৱাৰ দৰে সুস্থ হৈ উঠিছে। দাদা, ৰঙাজানৰ মেডিকেল কলেজখনৰ বিষয়ে কিবা এটা কৈ দিয়ক। ৰঙাজানত উত্তৰ পূৰ্বাঞ্চলত প্ৰথম ইলেক্ট্ৰ হোমিঅ'পেথিকৰ মেডিকেল কলেজ। ইলেক্ট্ৰ হোমিঅ'পেথিক ইয়াতে ডিগ্ৰী কোৰ্চ, ডিপ্ল'মা কোৰ্চ, BEMS, DEMS, CEMS আৰু চাৰ্টিফিকেট কোৰ্চো আছে। যিসকল উচ্চক নৱপ্ৰজন্মত তেওঁলোকে এই শিক্ষা গ্ৰহণ কৰিব পাৰিব। ইলেক্ট্ৰ হোমিঅ'পেথিকৰ ভৱিষ্যত বহুত উজ্জ্বল। ইয়াৰ চিকিৎসাৰ কোনো ছাইড ইফেক্ট নাই আৰু ই গোটেই বিশ্বৰ এক সুদূৰ প্ৰসাৰী ট্ৰিটমেণ্ট হ'বলৈ গৈ আছে। ভাৰতৰ আয়ুষৰ অন্তৰ্ভুক্ত হ'ব গৈ আছে। গতিকে আপোনালোকে যদি কোনোবা ষ্টুডেণ্টে মেডিকেল শিক্ষাৰ জৰিয়তে নিজৰ জীৱিকা গঢ়োঁ বুলি ভাবিছে, তেনেহ'লে তেওঁলোকে ইলেক্ট্ৰ হোমিঅ'পেথিক মেডিকেলত গৈ এডমিশ্যন কৰি সুশিক্ষা লৈ ভৱিষ্যত সমাজৰ উপকাৰ কৰিব পাৰিব। আৰু এই ভৱিষ্যত 2 বছৰতে ইয়াৰ যিসকল ষ্টুডেণ্ট তেওঁলোকে হয়তো গভৰ্ণমেণ্টৰ সকলো মেডিকেলতে মানে মকৰল হোৱা সুবিধা হ'ব। গতিকে আপোনালোকে কোনোবাই যদি বিচাৰে ইলেক্ট্ৰ হোমিঅ'পেথিক চিকিৎসাৰ দ্বাৰা নিজৰ ভৱিষ্যত জীৱিকাৰ লগতে সমাজসেৱা কৰিবলৈ এক সোণালী সুযোগ। বৰ্তমান ইলেক্ট্ৰ হোমিঅ'পেথিক নীটৰ আওতাত অহা নাই। 2 বছৰৰ ভিতৰতে নীটৰ আওতাত অহা চান্স আছে। গতিকে নীটৰ আওতাত নহা আগতে যিসকল উচ্চক প্ৰাৰ্থী তেওঁলোকে সুবিধা গ্ৰহণ কৰিব পাৰিব। বিশেষ বেচেলৰ কোৰ্চৰ কাৰণে PCB 45ৰ ওপৰত পাৰ্চেণ্টেজ থাকিব লাগিব। চাৰ্টিফিকেট কোৰ্চৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ হ'লেই হ'ব। গতিকে ইমান হয় দাদা, আপুনি যে অসমৰ কাৰণে ইমান এটা ডাঙৰ সেৱা কৰি আছে, মানৱৰ ইমান এটা ডাঙৰ সেৱা কৰি আছে, আপোনাক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাই আছোঁ। থেংক ইউ ছ' মাছ দাদা। আপুনি অসমৰ যুৱক যুৱতীসকলৰ বাবে যি সহায় কৰিছে বা পেচেণ্টসমূহক ইমান ধুনীয়াকৈ চিকিৎসা কৰি তেখেতলোক যে নতুন এটা জীৱন পাইছে, সেইকাৰণে আপোনাক বহুত ধন্যবাদ জনাই আছোঁ। আৰু মেডিচাইনসমূহ আপোনালোকক দেখুৱাই দিছোঁ। এইবিলাক মেডিচাইন চাই লওক আপোনালোকে। এইবিলাক মেডিচাইন আপোনালোকে ৰিটেইল প্ৰাইজত আপোনালোকে কিনিব পাৰিব। আৰু ইতিমধ্যে যিখন ধেমাজি জিলা বৰদলনিৰ ৰঙাজানৰ যিখন মেডিকেল কলেজ আছে, সেইখনত আপোনালোকে ছিট লৈ থাকিব পাৰিব, চিকিৎসাসমূহ কৰিব পাৰিব। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। থেংক ইউ ছ' মাছ। এতিয়া যিখন চেম্বাৰত আছোঁ ধেমাজি জিলাৰ গোগামুখত আছে। গোগামুখ হনুমান মন্দিৰ কাষতে আছে। লখিমপুৰ ৰোডত গ'লে আপোনালোকে চিধাই সোঁ ছাইডে পাব এই মেডিকেল কলেজখন, চেম্বাৰখন। থেংক ইউ ছ' মাছ।